और ये गया मेरा मुंह में लाजवाब गाइस धुनिया লাগিছে एकदम। हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल। आजिर व्लॉगটো बहुत स्पेशल हबो कारण आमार सांसारिते এখন নতুনকৈ ৰেষ্টুৰেণ্ট ওপেন কৰিছে। বহুত দিন হ'ল আমি যোৱাই নাই নান গোপালা, তো তাতে গৈ আছো ওয়াইফ বাইটিক লৈ কেনে। বাকি ভিডিওটো শেষলৈকে চাই থাকক। আৰু ই থাকিলে ইও যাব পাৰিলে, কিন্তু ই আজি ঘৰত যাব, মানে কিবা কাম আছে বোলে তাৰ। বাকি বৃহস্পতিবাৰে নেক্সট দিন বেলেগ দিন কোনবা দিন লৈ যাম আৰু গাইস। আৰু পোন প্ৰথমে মই এক থৈ আহো, এক বাছত উঠাই দিওঁ আৰু জাকিৰ গাড়ীত বহিছো। তাক বোলে 20 টাকা ভাড়া লাগে আমাৰ এইখিনি জাগাত। মই কৈছো 10 টাকা দিম। 10 টাকা দিলে হ'ব নহয়? নহয় নেকি? 10 টাকা দিলে বোলে নহয়। তাক ৰাস্তাও বেয়া না, 20 টাকা ল'ব আৰু 10 টাকা দিম দে জাকিৰ। হা ঐ বাই বাই যা। মই তাক কৈ কেনে মাহঁতক ৰখি আছো, সিহঁতে বেটেৰী গাড়ীত আহি আছে। আমি তাতে যাম, আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব গাইছ। ইয়াতে আহি বেটেৰী গাড়ীত আহি আছে। এটো মই ধৰিলে এইটো মৰমৰ মাই দেউ। আৰু আমি ধুনীয়াকৈ নান গোপালাৰ চিৰিত যাই আছো। ইয়াতে কি কি বা খাব পাই গম নাপাওঁ আৰু নতুনকৈ খুলিছে। চাই লওঁ ভাল কেনেকুৱা বেয়া কেনেকুৱা। তই কি ভাবি? মইতো হেৰি পানী এগিলাচ খাই গুচি আহিম। সিহঁতক না চাগে আহিবই পৰা নাই। হৈছে গেট, মই ইয়াৰে ভিতৰত সোমালো। ধুনীয়া আৰু মানে পৰিৱেশবিলাক আৰু ধুনীয়াকৈ বহি লৈছোঁ আহি জানে। তই কি অৰ্ডাৰ দিলি? কিবা অৰ্ডাৰ দিলি নেকি? চাওঁ মেনুখন কি কি পায়। এইখন হৈছে নান গোপালৰ মেনু। এটা ধুনীয়াকৈ মাছালা ধোচা আৰু হাক্কা নুডলছ অৰ্ডাৰ দিছোঁ। এতিয়া খাম, আপোনালোকে চাই থাকিব শেষলৈকে ভিডিঅ'টো। ৰেষ্টুৰেণ্টখন বঢ়িয়া বনাইছে, কিন্তু পূৰা ক্লিন। আপোনালোকে আহিব পাৰে, চাংচাৰিতে আছে। এইটো মানে পাৰ্টি হল। যদি কোনোবা মানে পাৰ্টি কৰিব বিচাৰে তো ইয়াতে এনেকৈ আহিব পাৰে। ধুনীয়াকৈ এইবোৰ সজাই থোৱা হৈছে। মানে এইটো এক্সট্ৰা ৰুম আৰু ন, এক্সট্ৰা ৰুম পূৰা প্ৰাইভেট ৰুম, মানে পূৰা পাৰ্টিৰ কাৰণে বেষ্ট আৰু। তো আহিব পাৰে 20-25 জন ন আৰামছে। আৰু গাইজ এনেকৈ ৱেইট কৰি আছোঁ, তো বনাই আছে চাগে, তো লৈ আহিব। এতিয়া খাম অলপ পিছত। কেনেকুৱা টেষ্ট আপোনালোকক কৈ আছোঁ গাইজ। আৰু এইফালে হাক্কা নুডলছ আহিছে, হাক্কা নুডলছ, আৰু এইফালে মাছালা ধোচা। এতিয়া আৰু খাৱাহে কথা, খাই কেনে টেষ্ট কৰি কম কেনেকুৱা লাগে আপোনালোকক। মালিক হায়দ্রাবাদী বিরিয়ানি মালিক আৰু এইটো মালিক হায়দ্রাবাদী বিরিয়ানি মালিক। और ये गया मेरे मुंह में हक्का नूडल्स। खाई केनेকুৱা লাগছে हक्का नूडल्स? It's good. गुड। খাই কেনেকুৱা লাগছে মাই? বঢ়িয়া। বঢ়িয়া লাগছে, একদম মোটামুটি বঢ়িয়া লাগিছে, একদম বেষ্ট কোৱালিটি। আৰু এইবাৰ আহিছোঁ ধোচাত। হাক্কা নুডলছ খোৱা হ'ল, এইবাৰ ধোচা খাইছোঁ, কেনেকুৱা লাগে। এইটো নাৰিকলৰ চাটনি। আৰু ये गया मेरा मुंह में লাজবাব গাইছ, ধুনীয়া লাগিছে একদম। সঁচা কেনেকুৱা লাগিছে? ভাল লাগছে ন? খোৱা লোৱা ক্লিয়াৰ হ'ল আৰু এতিয়া চব খাই আছোঁ। ধুনীয়াকৈ চব দিছে। অঁ খাবি? চব খা। তো নান গোপালৰ পৰা ওলাই আহিলোঁ, আপোনালোকো আহিব। তো আজিৰ ভ্লগটোত এইখিনিয়ে গাইজ। লাইক এণ্ড ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব। বাই বাই গাইজ, নেক্সট ভ্লগত লগ পাম।